মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া পথাৰলৈ যাব ওলাইছোঁ। আপোনালোকক ব্লগটোত কেনেকুৱা কি হয় দেখাম। গাঁৱলীয়া পৰিৱেশ মাহঁতি মানে পথাৰতে আছে। মাহঁতক টুপি কৰি দিবলৈ যাব ওলাইছোঁ। টুপিত কিবা কিবি লৈ লৈছোঁ। তাৰপিছত জংঘল পাই গ'লোঁ। এই জংঘলৰ ফালে মই মানে গৈ থাকিব লাগিব মাহঁতৰ ওচৰলৈ। ভিডিঅ'টো চাওক। এই জংঘলখন পাৰ হৈ আকৌ মই পথাৰ পাম। পথাৰ পিছত মাহঁতৰ ওচৰত পামগৈ। চাই থাকক ভিডিঅ'টো। গৈ থাকিম মানে পথাৰ পাই গ'লোঁ। এতিয়া অলপ দেৰি পিছত মাহঁতৰ ওচৰ পামগৈ। ৰ'দটো বহুত জোৰছে আহিছে। চাই যাওক ধাননি পথাৰ। কিজনী মাহঁতৰ ওচৰত এতিয়া যাবলৈ মাহঁতে ধান দাই আছে। সেই মাহঁতৰ ওচৰত পাই গ'লোহি। বহুত দমাই পাই গ'লোহি। চাৰিওফালে দেখাই দিছোঁ, চাওক ভালকৈ। এইয়া মাহেঁতি খাবলৈ উলিয়াইছে বস্তু। কি আনিছে চাই। এইয়া ৰুটি কিবা কিবি আছে। ধান দাওঁতে আবেলিয়ে হৈ গ'ল আৰু এতিয়া মাহেঁতি দাই আছে। I see the constellations. They remind me that this life cannot be lost forever. I watch my generation. এইটো বকুলবৰা ধান। ইয়াৰ পৰা বিশেষকৈ চিৰা বনোৱা হয়। আবেলি হ'ল, আমি চব এতিয়া ঘৰলৈ যাব ওলাইছোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বাই বাই। আজিলৈ ইমানেই সমাপ্ত।